Hello everyone, welcome to Mom and Daughter channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিতো ভালে আছোঁ। সো আজি আমাৰ 1 month কমপ্লিট ইউটিউব চেনেল খোলা আৰু আপোনালোকৰ এই মৰমখিনি দেখি ইমান ভাল লাগিছে না, মই আপোনালোকক ক'ব পৰা নাই যে কিমান ভাল লাগিছে। সঁচাই আজি মনটো খুবেই ভাল লাগিছে। আপোনালোকেও যথেষ্টখিনি আমাক মানে আশীৰ্বাদ কৰিছে আৰু আমাৰ ভিডিঅ'বোৰ চাইছে। যিয়ে নহওক সকলোৱে নাচালেও 2-4জনে চাইছে যদিও তাতেই আমি সন্তুষ্টি, কাৰণ আমি ইমান এক্সপাৰ্টো নহয়। তথাপিও অকণমান মাজে মাজে ভিডিঅ' বনাই আছোঁ, ব্লগ বনাই আছোঁ। আপোনালোকে আগলৈও চাই থাকিব আৰু খুবেই মনটো ভাল লাগিছে, কিয়নো আপোনালোক আমাৰ লগত আছে বুলি মানে মনত ভাবিব পাৰিছোঁ। আৰু যিয়ে নহওক এইকেইদিন ভিডিঅ' দিব পৰা নাই, আচলতে এই এক্সাম চলি থকাৰ কাৰণে মানে মাজে মাজে দিম আৰু তথাপি এক্সাম শেষ হোৱাৰ পাছত দিম। তথাপি আজি কেইদিনমানৰ মূৰত আজি ভিডিঅ' এটা দিব বিচাৰিছোঁ, আপোনালোকে চাব। আৰু এটা ৰেচিপিও আছে, লগতে DIY কেনেকৈ কৰিছোঁ এটা বস্তু চাব। আৰু ইণ্টাৰেষ্টিং, ইমান বেয়াও নহয়, আপোনালোকে চাই যাবচোন। ব্লগটো তেন্তেহ'লে আৰম্ভণি কৰোঁ। চ' গাইজ, আপোনালোকে ভাবিছে চাগে দেই এইবোৰ কি কৰি আছোঁ। আচলতে এইবোৰ পেলনীয়া কাপোৰ, মানে দৰকাৰ নোহোৱা কাপোৰখিনি ৰাখি থৈছিলোঁ এনেকৈ ওপৰৰ চৰ্ততে বহিবলৈ, ৰ'দত এনেই থকাতকৈ এইবোৰ কাটি কিবা এটা বনাওঁ। আচলতে সৰু সৰুকৈ কেঁচিৰে কাটি আমি এইবোৰো যদি পেলাই নিদি আমি যদি কুচন আকাৰত বনাওঁ, ইমানেই কোমল হয়, ইমানেই ভাল হয়। আচলতে চাই থাকিবচোন কেনেকৈ কৰি আছোঁ, বাকীখিনি পাছত দেখাই আছোঁ, চাব। কিন্তু আপোনালোকেও কৰি চাব, কেনেকুৱা লাগে পাছত জনাব। মই কৰাখিনিও আপোনালোকে চাই থাককচোন লাহে লাহে। এয়া সৰু সৰুকৈ কাপোৰখিনি কাটি ল'লোঁ আৰু কুচন কভাৰটোৰ কাৰণে কাপোৰ এটাও চিলাই লৈছোঁ। এয়া আমি চিলাই লোৱা কভাৰটোত কাপোৰবোৰ লাহে লাহে ভৰাই লৈ কুচন আকৃতিত কৰি ল'লোঁ। এয়া চাওকচোন, ইমান ভাল লাগিছে নহয়, মই নিজেই চুই ভাল লাগি গৈছে। মানে এয়া কেনেকুৱা লাগিছে ক'বচোন, খুব ধুনীয়া। আপোনালোকেও যদি আপোনালোকৰ পেলনীয়া যিবোৰ মানে কি সৰু হৈ যোৱা ল'ৰা ছোৱালীৰ কাপোৰৰ পৰা ধৰি যিমানবোৰ যি কাপোৰ আছে, সকলোখিনি যাতে যিবোৰ অলাগতীয়াল হয়, সেই কাপোৰবোৰ আপোনালোকে তেনেকৈ পেলাই নিদি বা পিন্ধা কাপোৰ আনক নিদি সেই কাপোৰবোৰ আপোনালোকে এনেকৈ সৰু সৰুকৈ কাটি, যাতে বুটাম হুপ যি য'ত থাকে সেইখিনি আঁতৰাই লৈ লাহেকৈ এনেকৈ কুচন টাইপত মিহি মিহিকৈ যদি কাপোৰবোৰ কাটে, এইটো দেখিছেনে কিমান কোমল হৈ গৈছে। এতিয়া ৱেষ্ট হোৱা কাপোৰবিলাকো ধৰক মানে পেলাই দিবলগীয়াও হোৱা নাই। মোক কিবা এটা ইমানেই ভাল লাগিছে নহয়। মোৰ মায়ে এদিন কৈছিলে তেনেকৈ কৰিব পাৰি বুলি, নিজে আইডিয়া কৰি পাছত কৰি চালেও ভাল লাগিলে। আৰু বহুত কাপোৰ আছে কিবা কিবি এনেকুৱা ধৰণৰ, মানে থৈ দিয়া যিবোৰ মানে এনেকৈ কিছুমান চকীবোৰতো আছে, প্লাষ্টিকৰ চকীবোৰ কেতিয়াবা পাৰি এনেকৈ থ'লেই ভাল লাগিব। আপোনালোকক কৰি চাবচোন আৰু কেনেকুৱা লাগে জনাব, পাৰিছোঁনে নাই সেইটোও ক'ব। আৰু এটা কথা ক'ম, ইয়াৰ পাছত ব'লকচোন আমি কম তেল দি কেনেকৈ চিকেন বনাওঁ। মানে মই খাওঁ, আচলতে মোৰ ফেটি লিভাৰ, মই বৰকৈ মাংস চাংস নাখাওঁৱে, তথাপিও অকণমান কেতিয়াবা খালেও তেল কমাই দি বনাওঁ কেনেকৈ, চাবচোন। ব'লক যাওঁ। এয়া আমি আধা কেজি মুৰ্গী মাংস, আচলতে গোটেইখিনি উইংছেই, মানে সকলোখিনি মছলা চছলা দি সকলো মেৰিনেট কৰি ৰাখিছিলোঁ। এয়া তাৰপাছত মানে আচলতে কম তেল দি বনাওঁ, মই তেল নাখাওঁৱেই। এইফালে এয়া তেজপাত, লং ইলাচি, ডালচেনি আৰু কেইটামান জালুক, এটা জলকীয়া এয়া লৈছোঁ তেলত দিবৰ বাবে। তাৰপাছত এইফালে 4-5টামান ডাঙৰ পিঁয়াজ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, আৰু এয়া আদা নহৰুৰ পেষ্ট। বাকী ব'লক যাওঁ। এয়া কেৰাহীত অকণমান তেল দিছোঁ, যিকণ তেল আচলতে ভাবিবই নোৱাৰোঁ, ইমানকণ তেলতে দি মই আচলতে মাংসখিনি বনাম বুলি ভাবিছোঁ। আচলতে ড্ৰাই ফ্ৰাই কৰিম মাংসটো, চাই থাকিব আপোনালোকে। এয়া তেলখিনি গৰম হৈ আহিলে মই ইয়াতে এতিয়া এইকেইটা দি লৈছোঁ, মানে লং ইলাচি পেষ্ট, জলকীয়া আৰু তেজপাতকেইটা। তাৰপাছত এয়া এইকেইটা গৰম হৈ অহাৰ লগে লগে ইয়াত এতিয়া লাহে লাহে কাটি থোৱা পিঁয়াজকেইটা দি দিলোঁ। তাৰপাছত ইয়াত লৰাই দি অকণমান সময় লৰাই অকণমান নিমখ দি দিছোঁ, মানে পিঁয়াজখিনি সোনকালে গলিবৰ কাৰণে। তাৰপাছত লাহে লাহে লৰাই দি আদা নহৰু পেষ্টখিনি তাৰপৰা দি দিলোঁ। তাৰপৰা এনেকৈ আৰু অকণমান লৰাই পিঁয়াজটো অকণমান ব্ৰাউন কালাৰ হোৱালে
মানে একেবাৰে খৰখৰীয়া নহয় আৰু তেলটোতো কমাই দিছোঁ ইয়াতে মানে হোৱাকৈ মানে অকণমান সময় ভাজি লৈ এয়া হৈছে আৰু বেছি ভাজোঁ এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিলোঁ তাৰপাছত এয়া অকণমান লৰাই লাহে লাহে এনেকৈ আৰু ইয়াত কোনো আলু নিদিওঁ এইখিনি মানে এনেকৈ মানে পিঁয়াজতে মানে অকণমান তেলতে আৰু ভাপতে সিজোৱা নিচিনা হ'ব আৰু অলপ টাইম ঢাকি দিম এতিয়া তাৰপাছত কম জুইত মানে একেবাৰে চিমত আমি প্ৰায়ে মানে বহুত টাইমেই লাগিব প্ৰায় আধা ঘণ্টাৰ ওপৰত মানে ফ্ৰাই কৰিম চিমত ৰাখি দি পেলাই এতিয়া লাহে লাহে ঢাকি থৈ দিম অলপমান এনেকুৱা সময়তে এতিয়া আমি জালুক এচামুচ দি দিছোঁ তাৰপাছত দিম এনেকৈ কাটি থোৱা এটা বিলাহী ইয়াতে দি অকণমান সময়ৰ কাৰণে আকৌ ভাজি থাকিম ঢাকোনটো এতিয়া মাৰি দিম চ' এতিয়া ঢাকোনখিনি খুলি পিনে এবাৰ লৰাই লৈছোঁ এয়া ইয়াৰ পৰা তেলটো অলপ অলপ ওলাবলৈ ধৰিছে তাৰপাছত এনেকৈ আমি আকৌ অকণমান সময় ঢাকোন দি দিম চাই থাকক এয়া মাংসখিনি অলমষ্ট হৈ গৈছে এয়া অকণমান ধনিয়া পাতো কাটি দি এয়া লৰাই দিছোঁ এবাৰ তাৰপিছত এয়া সম্পূৰ্ণ ৰেডি চাওক কম তেলত কেনেকৈ তাৰ পৰাই তেল কিমান বিৰিঙি ওলাই আছে বনাই আছোঁ আৰু এতিয়া ইমানতে ৰাখি দিম চ' গাইজ এয়া আমাৰ ৰেচিপিজকেইটা তৈয়াৰ হৈ গ'ল এয়া মাংস মচুৰ দালি ৰহৰ দাইল আৰু কচু তাৰপিছত এয়া ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক আৰু আপোনালোকে মাংস ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবচোন ট্ৰাই কৰিলে এয়া মোৰ মানে স্কুলৰ এতিয়া মেমৰিজ হয় চ' এয়া স্কুলত মেমৰ মোবাইলত মৰা এয়া আমাৰ ভাস্পতি মেম হয় চ' গাইজ আজি ভিডিঅ'টো কেনেকুৱা লাগিল জনাব যিয়ে নহওক বাৰু অকণমান মানে মনটোৱে ভাল লাগিছে বহুত দিনৰ মূৰত দিয়াৰ কাৰণে ভিডিঅ' তথাপিও আপোনালোকে চাব বুলি মানে আশা কৰিছোঁ কেনেকুৱা লাগে জনাব বুলিও আশা কৰিলোঁ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য এটি ভিডিঅ'ত লগ পাই আছোঁ গাইজ বাই